টাইমটো ঠিকেই আছে। ঘৰটো এইটোৱে হ'ব লাগে, হয় না নহয় বা এতিয়া বাদ সোমাই যাওঁ। নমস্কাৰ নমস্কাৰ বহা কি কৰি আছে? কি ব্লগ মোবাইল থ আৰু তুই কি এই দিন কি স্বপ্ন চমা কোন সানগ্লাস চিনবাই টিউশন নথি আচ্ছা আজি যেহেতু মোৰ মানে তোমালোকৰ প্ৰথম টিউশন গোটেইকেইটাৰ লগত চিনাকি হৈ যাম তোমালোকৰ নাম কেইটা মোক চিনাইলে কওঁ ৰাগা বিনা তুমি কওঁ নমস্কাৰ ছাৰ মোৰ নাম শ্ৰী হৰকান্ত কাকতি ইবাৰ তুমি কওঁ নমস্কাৰ ছাৰ মোৰ নাম ঘনকান্ত হয় আৰু এই মাৰ্কছ তুমি কওঁ নমস্কাৰ মোৰ নাম হেবলা মজুমদাৰ ইনষ্টাগ্ৰামত ৰিচিয়াল বুলি আছে চাই ল'ব তাত ইনষ্টাগ্ৰামৰ কথা কবা টিউশনৰ কথা কওঁ খালি দিম কুবে এতিয়া মই তাৰ বৰ্ডত লিখি আছো ইংৰাজী স্কুলত গৈ যাই বেছি দি মই লিখি দিম মই যি লিখো মাতবি দে বিশাল তুমি কওঁ এফৰ কি এফৰ ছাৰ আপি তাত তই এফৰ আমি লগাই গৈছি মই কি কৈছো মনত নেকি তোৰ তোৰ মনত নাই এফৰ কি তো এফৰ কি আপি তোৰ মনত না এফৰ কি আলু নেকি মই কৈছো ইবাৰ কওঁ মনত ৰাখবি এফৰ এতিয়া ইফৰ বিশাল চিপৰ দিন কালত বাহ লাইন তোৰ ঘৰত মাছ দি থম তাই লাইন ঠিক কোন আৰে বা তুমি কি কৰি আছা টিউশন কৰাইছ না আইছা কৰাইছা মানে এই ঘৰ লাইট থাকব বুলি কৈছিলে এ নাই ছাৰ লাইট গেল ওই দে কামে গেছি গেলা গৰমত চলি যা লাইট দিনি কিবা কে কৰবা দিয়ে যা লাইট দিনি যা নাই ছাৰ ইনভাৰ্টাৰত কানেকশ্যন নাই ছাৰ আৰু মাষ্টৰ হৈছে পিয়া নাগে আমাৰ বন্ধ কৰ মাষ্টৰ ইমান আইছো পিয়া নাগে নেকি মোৰ যা মাই কোনি চাকৰ যা তুই যা 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 আচ্ছা ইটা মই তোমাৰ লগত কেইটামান সাধাৰণ জ্ঞানৰ প্ৰশ্ন সুধিম পাৰিবানে পাৰিম ছাৰ পাৰিবা পাৰিম ছাৰ দে হৰকান্ত তুমি কওঁ আমাৰ ভাৰত কেইটা স্বাধীন হৈছিল ছাৰ আমাৰ ভাৰত 2021 চনত স্বাধীন হৈছিল ছাৰ কি 2021 চনত ভাৰত স্বাধীন হৈছিল ক'ত পাইছা তুই ছাৰ মোক ভাৰত 2021 চনত স্বাধীন হ'ব বুলি আমাৰ দেউতাই কৈছিল কিয় জানে না ছাৰ আমাৰ দেউতাই কৈছিল যে এইবাৰ বাচ্চাত ভাৰত স্বাধীনত দিৱস পাতছি মানে স্বাধীনতা দিৱস পাতছি ছাৰে কৈছিল মানে আমাৰ দেউতাই কৈছিল যে আজিৰ দিনটোতে ভাৰত স্বাধীন হৈছিল এই মনে মনে থাকে তুমি কিবা কৈ আছো ইয়াক ক'ব নাথাকো তোমাৰ হাতীত আহি যাব পাইছি স্কুলত বাইদেউ আজি মানে কি আজিৰ দিনটোত ভাৰত টিউচন ছাৰ বেছি হৈছে নেকি তোৰ মই মাষ্টৰ না তুই মাষ্টৰ বাইদেউ আজিৰ দিনটোতে মানে কি ভাৰতখন স্বাধীন হৈছিল তো মোক তো দেউতাই আগতে কোৱা নাছিল যে ভাৰতখন অমুক চনত স্বাধীন হৈছিল অমুক চনত স্বাধীন হৈছিল মোক এইবাৰহে কৈছে যে এইবাৰ স্বাধীন হৈছিল মানে কি ভাৰত স্বাধীন হৈছিল 2021 চনত তো ছাৰ এইটোৱে উত্তৰ মোৰ তুই পারবি তুই বক হ'ব দে চাল্লা কি ভাবি রাখছিস করবা আসলো মাথাটা গেলে দিলে আর চাল্লা তুই বাকি তো কান নবলে কেলা তুই কবি মোক সিপাহী বিদ্রোহ কিতে হইছিল দেখো ইতিহাস সাক্ষী আছে ছাৰ আমাৰ ককাৰ বিয়াৰ দিনা চিপাহী বিদ্ৰোহ হৈছিল কাই কল লাগতো আটাই কৈছি নিজে তুই বক কাই কল লাগতো তুই কো মোক তুই পাঁচটা ফুলৰ নাম কো দেখো পাঁচটা ফুলৰ নাম কো দেখ ছাৰ তিনিটা গোলাপ ফুল দুটা জবা ফুল ক'ত আছো মই আম্মু পাগলা করবো যে ছাৰ তিনিটা হিংসা ছাৰ যন্ত্ৰৰ নাম ক'বচোন আপুনি কি ছাৰ কি কথা কয় আপুনি আপুনি আমাক পাঁচটা দিছিল মোক পাঁচটা ফুলৰ নাম ক'বা দিছিল মই কৈছো না আপোনাক মই কৈছো আপুনিও মোক আপুনি টিচাৰ আপোনাক মই কিবা এটা প্ৰশ্ন আমি ষ্টুডেণ্টে নাজানে কাৰণে সুধিছো আপুনি ক'বা লাগে না এই দেছো দে মই নাজনো তুই কৈছো দে কো ছাৰ আপুনি মাষ্টৰ হৈ কিনে সেইখিনি কথা নাজানে ছাৰ আপুনি সেইখিনি কথা নাজানে আপুনি আমাক কি শিকাব গোটেই জানে তিনিটা হিংসাকা আপুনি জন্তুৰ নাম নাজানে আপুনি কি অৱা কথা পঢ়া নাছিল কিয় লাগে তো হ'ব দে গৰু ছাগলী মহ তিনিটা হিংসাকা জন্তুৰ নাম সালা মানে কি গরু ছাগল মহ 3 নাম্বার হিন্দু কি নতুন চলছি
নতুনকৈ এটা বিৰাট কৈ দিছে মানে ক'ত আহিছোঁ দে এইবাৰ মই যোৱা সাধাৰণ লাষ্টৰ প্ৰশ্নটো দিম যাই বাৰ কবি দে নীলা প্ৰথমতে তই কওঁ আমাৰ ইয়াৰ পৰা সূৰ্য বেছি দূৰ না আমেৰিকা বেছি দূৰ মই জানাত স্যার আমেরিকা বেশি দূর আমেৰিকা বেছি দূৰ কিনকে ও ভাই সামনে যাও আউলো ৰাঙা দে তই কওঁ দাদা আমি বহু বহ। স্যার গম দাও নাজানি। ময়ো আমেরিকার বেশি দূর বলে জানো কারণ নাই তোমার আগতে তই বয় তই কওঁ স্যার মই তো আর কমে না স্যার মই জানো এনে চলি লাগে আমাৰ কমিশ্যনাৰ মূৰ্খ ঘৰত নপঢ়ি এক দেখা নাই করো স্যার পড়ো অলপ পঢ়ি। মই জানো স্যার দেখো। আমেরিকা বেশি দূর কেন জানা নাই আমার একটা সূর্য তো আমি দেখা পাবো না আমেরিকা আমি দেখা নাপাবো সেইকাৰণে আমেরিকা বেশি দূর তই পাৰবি এই এনে আনচাৰ লাগে আমাক মূৰ্খ দতাই কিছুমান কৰিব আহিছে স্যার বৈদা লগত কিছু নাই বৈদা লগত মুখ পাতি যাওঁ বৈদা চাবি যোনটো এইগিলা নৰাই আকৌ শিকি বাদ দি এইগিলা স্যার হাগা লাগছি চালা তই এইগিলা দিছি আৰু কে লৈছি মুদ্ৰা লাগছি হাগা লাগছি তই কিছু কৰিব আহিছে তাৰ শান্তি নাই শান্তা চলি বন্ধ বৈদা কৰি চুপচাপ চাবি যোনটো এইগিলা নৰা আমি এতিয়া কিতাপ উলিয়াম মোক তই অসমীয়া কিতাপত দুটা কবিতা আছে তই তই মই ইয়াক কাঞ্চন কবিতাটো মাতি শুনো দে অসমীয়া কিতাপৰ দ্বিতীয় কবিতা কাঞ্চন মাতি শুনো দে কাঞ্চনজঙ্ঘা কবিতার শিরোনাম কাঞ্চনজঙ্ঘা মোর কোনো জাতি নাই মোর কোনো ধর্ম নাই মোর কোনো ভগবান নাই মই মুক্ত মই কাঞ্চনজঙ্ঘা কবি জুবিন দাস নমস্কার স্যার কবি জুবিন গাৰ্গ হৈছে তই ক'ব লাগে বৈদা দেছো এইবাৰ তই মোক মোৰ লক্ষ্য কৰি মাতি শুনো কবিতা তই নাম্বা এটা কাম কৰ দুটাই আধা আধা কৰি মাতি শুনো দে স্যার মই কি থাকে আমি বাহিৰ নেকি যাবো স্যার কইব ইও মোকো কবা দিছি নই নেকি উঠ মই গান্ধীজিৰ দৰে হম সদায় চশমা পিন্ধি ৰ অহিংসামতেৰে জগত জিনিম গান্ধীজীৰ লাখুটিডাল লম মই হম কনকলতা দেশ কৰিম ভংলা ফুটা কাপালত লম সোণৰ ভটা ভৰিত পিন্ধিম পামচু জোতা কি আমাৰ তোৰা তোৰা অলপ ইনকে নহয় তুমি ইনকে নহয় বৰ্ড তই মই 150 কোটি নটা লিখিছি মই কি আছে মাতি দিওঁ নেকি মই তাক কিহৰ পৰা লেখা দিছিলো এটা আপুনি কৈছিল 150 টকা লেখা তই কিহৰ পৰা লিখি মই 150 সেইটো মই 31 रुपए জানো 31 में লাগছো 31 32 33 34 35 36 37 38 29 30 50 কত থাকিলে 38 29 30 38 29 29 আহে স্যার যা মাইন্ড না পড়তে বল যা ঘন্টা চলি গো এই কই আই বাবা সব লোক তুই না তালে দে এই মুতাল বিশন না তালে দে 20 বিশন না তালে করোনা না তালে মই বানি খাই হাতে নাও সিও হাতে দি মোর সিও লাগে না কি লাগলি তুই স্যার নাম বর্তমান বিজয় গুনছেনি ও স্যার বর্তমান দোকান বাবারে কি হতো মই কথা দাও 20 না তো মই বিশে গুণ মানে 20 আমি তুমি পাই দিছিলো বিশে গুণ 20 মানে 20 টাকা চেনি ভাই তো 20 দুই গুণ 40 না হয় না 20 টাকা 20 দুই গুণ 40 হলে 40 টাকা তোর কবি বর্তমান 20 টাকা গুণ 80 টাকা কত হালকা গম না পাও হবা পারে মামু যায় না কতে শুনছু ভুল অন্য করো 20 গুণ পেট্রোল এতলো হয়ে বর্তমান পেট্রোল দাম পুরা বাড়ি গেছে আরে বাকি হেনি মনত নাই বহুত ভাববা লাগবো স্যার
20-10 গুণ মিঠাতেল 20 গুণ মিঠাতেল এই মিঠাতেল লৈ তাত ঘঁহি নাকতে হেৰিবা যা কালা মই ইয়াত বাদ টিউচন কৰিব নাহোঁ কি পাল্লা তোৰ লৈ আগৰ বেটছটো অলপ লাইট আছিল তুমুটো আৰু কিবা প্ৰো হেল্ল' ক চেনি জালি নে তুমি মই সেই ক'ব সমস্য চালা খাবা পইচা নহয় সি টিউচন কৰবা চলিকে যাবলৈ মূৰ্তিৰ গাধা চলাই গোটেই কথা তিনিটা নমুনা লগ লাগছি ইয়াতে আৰু তুই চেনি দালি কথা মোক নিমখ দালি ভাত খাবি চেনি দালি কথা পইচা আনি লকডাউনত এটা প্ৰথম টিউচন কৰবা আহিছোঁ আকৌ সেই মূৰ্তি চলি এটা চালা ভাই ফোন ক মোক নিমখ দালি ভাত খাবি স্যার আপনি অঙ্ক শিকই আপুনি সাধাৰণ জ্ঞানো শিকোই আপনি স্যার ইংরাজিও শিকুই আপনি আসলতে কি মানে মাস্টার নাই কি মাষ্টৰনো কিয়? কোন সাবজেক্টৰ মাষ্টৰ আপুনি অৰিজিনেলি তোক নাজায় মই অলৰাউণ্ডাৰ কিনো জাদু আজি বুকুৰ মাজত এন্ধাৰত বাট খুঁজে দুহাতেৰে ফালি দুখৰে নয় নতুনৰে ঢৌ তুলে বাৰবাসে নেৰৈ সিপাৰে মূল ধুনীয়া পৃথিৱী উল্না যাবি জীৱনটো তই দূৰলৈ আঁতৰি to edge of God need some sunshine and come back to my life here স্যার মুটা বেশি মুটা লাগছি বহ মুটা লাগছি এই দেখিলা বাদ দি ইটা ইলাখান বাদ দি আছো ইটা মই কিতাপ শুনিলো হা স্যার আগা আছে তোমার মজা আছে জি রেডি সালা স্যার, মুটা লাগছি। মুটা লাগছি তো সালা মুটা লাগছি আয়ু চিকা বন্ধ